কাপোৰৰ বেগ এফালে ট্ৰেইন ৰখি আছে আজি ফাৰ্ষ্ট ট্ৰেইনত উঠিম মই আগতে ট্ৰেইনত উঠি পোৱা নাই এতিয়া ট্ৰেইনত বহিলো আমি हेलो एभ्रिवान আপোনালোক সকলোকে মই পাহাৰী কুকুৰীয়ে পুনৰবাৰ মোৰ আন এটি ভিডিঅ' লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে সুস্থ আছে মোৰো ভাল আৰু আজি মই গৈ আছো শিৱসাগৰ আমগুৰি যেহেতু মানুহজনৰ ডিউটি তাত আমাৰ ৰুম লোৱা বহুত দিনে হ'ল কিন্তু মই যোৱা নাছিলো আৰু আজি ফাইনালি গৈ আছো তাত ৰুমত তাতে থাকিম Good morning everyone মই গা পা ধুলো আৰু এতিয়া বনাই আছো মই চাহ ভাত বনালো তেখেত ডিউটি যাবলৈ ওলাই আছে তেখেতক খুৱাই বৈ পঠিয়াই লওঁ তাৰ পিছত মই চাহ খাম আৰু আজি হৈছে মোৰ নতুন ৰুমত প্ৰথমটো দিন এখন নতুন ঠাইত তেখেতক খুৱাই বৈ পঠিয়ালো এতিয়া মই চাহ কাপ খাই লওঁ আৰু এতিয়া মই বনাব লৈছো পনীৰ অকমান পনীৰ বেছি নহয় অকমান বনাম আজি মই ফাৰ্ষ্ট পনীৰ বনাইছো আগতে বনাই পোৱা নাই তাকে ভাবি আছো কেনেকৈ বনাও এফালে মই কাটি ললো বিলাহী আলু পিয়াজ এনেকৈ সিম্পলকৈ বনাম অকমান এফালে পনীৰ যেনে তেনে বনালোগে আৰু প্ৰথম বনাইছো যদিও খাবলৈ ভালেই হৈছিলে একো মছলা দিয়া নাই মই অকল হালধি নিমখ দিছো আৰু আদা নহৰু অকমান দিছিলো